এইটো এটা বাগদক দাৰ্জিলিং অসমৰ কাষতে থকা এখন বহুতে ধুনীয়া ডিষ্ট্ৰিক্ট নে কি চাব লওকচোন আচলতে দাৰ্জিলিঙত আছে নেকি লেটছ এক্সপ্ল'ৰ দাৰ্জিলিং হয় এইখনে এখন দাৰ্জিলিং যোনখন দাৰ্জিলিঙত অকল অসমৰে নহয় অকল ইণ্ডিয়াৰে নহয় দেশ বিদেশৰ বহুতো মানুহ ইয়ালৈ ফুৰিবলৈ আহে নেকি লেটছ বিগিন দ্য ভিডিঅ' চ' গাইছ এই আছে মোৰ পৰম পূজনীয় পাপা সিহঁতক কৈ দিয়া মইনো কি ক'ম গেংটকক আহিম নলবাৰীৰ ষ্টাইলত চৰি গেংটকে আহি গ'ল দাৰ্জিলিংকে চলিকেইটা কামুৰি আছিল কামুৰি থকাত আহিলোঁ আহি বৰষুণৰ মাজত ছাতি কিনিছোঁ জেকেট পিন্ধিছোঁ আৰু গাইছ এইটো ফাৰ্ষ্ট কথা সাজি আহিছে ছোৱালী চাব আহোঁতে পূৰা পিন্ধি কাপোৰ সাজি আহিছে ফটোশ্বুট হ'ব বুলি কিন্তু বিয়া হৈছে দিয়কচোন এতিয়া সেইটো বেলেগ কথা আৰু ইয়াৰ পৰা বৰষুণ দিছে আৰু আপোনালোকে দাৰ্জিলিঙত আহিলে ক'ত যায় সেইটো পিছত চাব ফাৰ্ষ্ট ছটাটো কথাটো চাব দেই চ' এতিয়া আমি অলপ লোকেল ফুৰিব যাই আছোঁ যিহেতু আমাৰ আধা দিন এনেই গ'ল চ' ব'লক নেকি আমি ভিডিঅ'টো আৰম্ভটো হৈছে কণ্টিনিউ কৰোঁ চ' গাইছ এই আমি সোমাই আহিলোঁ হিমালয়ান জিঅ'লজিকেল পাৰ্কৰ ভিতৰত আৰু চাওক এতিয়া বহুত কুঁৱলী হৈ আছে সেইকাৰণে বহুত মানে বেছি দেখা নাই কিন্তু যদি কুঁৱলী নহ'লে আমাক মানে কৈছে যে বহুত ধুনীয়া নাজাৰা হয় কিন্তু আমাৰ ভাগ্যই বেয়া যে ইয়াতে কুঁৱলী হৈ আছে এতিয়া আৰু কিছুমান শ্বৰ্টছ আপোনালোকক দেখাই দিছোঁ মই চাওক শ্বৰ্টছবিলাক এনজয় কৰক নে কি আৰু চ' গাইজ এট ফাৰ্ষ্ট আমি দেখা পালোঁ এটা ভালুক মানে এটা নহয় দুটা তিনিটামান আছে কিন্তু ফাৰ্ষ্ট ধুনীয়াকৈ আমি এটাই দেখা পাইছিলোঁ চাওক গাইজ কি মজা লাগিছে ন চ' গাইজ এয়া চাওক জীৱনত ফাৰ্ষ্ট ভালুক দেখা পাইছোঁ চাওক এইফালে আছে সেইফালেও এটা আছে সেইফালেতো আহি আছে ভয়ে লাগে ইয়াৰ পৰা যদি জাপ মাৰি যায় কি হ'ব আৰু গাইছে এইটো চাওক কি মজাকৈ আহি আছে চাওক চ' গাইজ ইয়াতে আছে হিমালয়ান পাহাৰ আই গেছ মই প্ৰনাউন্সিয়েশ্যনটো ভালকৈ কৰিছোঁ আৰু ইয়াতে থকা ইনফৰমেশ্যনৰ মতে ইহঁত 5 to 20 গ্ৰুপছত থাকে আৰু আপোনালোকে ভিডিঅ'টো পজ কৰি এই বৰ্ডখন পঢ়িব পাৰে আৰু চ' গাইজ ইয়াত আছে ব্লু শ্বিপ আৰু এগেইন আপোনালোকে ভিডিঅ'টো পজ কৰি এই বৰ্ডখন পঢ়িব পাৰে আৰু গাইজ নেক্সট হৈছে এইবিলাক হিমালয়ান য়াক আৰু ছিকিমত যোৱাটো আপোনালোকক মই দেখাইছিলোঁ জাষ্ট ডিফাৰেঞ্চটো এইটো হ'ল যে তাত সিহঁতৰ অপেনত আছিলে ইয়াতে মানে জুৰ ভিতৰত আছে আৰু নেক্সট গাইজ এইবিলাক ভেড়া ছাগলী টাইপে লাগিছে কিবা বস্তু বা কিবা সেয়ে দিয়ক আৰু গাইজ ভেড়া ছাগলী খালি দেখাত ডাঙৰ আমাৰ তাৰে ভাত ক'ব গ'লে গাইজ নাজানো কি কিন্তু এটা ডাঙৰ কিন্তু দেই মানে ভেড়া ছাগলী টাইপে সেয়ে আৰু চ' গাইজ এইটো চাওক এইটো ভেড়া ছাগলী ভেড়া ছাগলী নহয় বোলে বোলে কি নাম মিছমি টাংকিন বোলে কিবা আৰু ভেড়া ছাগলী আৰু আমাৰ ভাষাত সেইটো বেলেগ কথা আৰু কেনে ওখ যাব লাগে ভাগৰ লাগি যায় ঠিক আপোনালোকৰ যদি ৱেইট বেছি আছে আহি যাব গৰমৰ দিনত আৰু এইটো কি এইটো একে ভেড়া ছাগলীয়ে মানে টাংকিন এইকেইটা টাংকিন চাওক চ' গাইজ ইয়াতো কিবা মিছমিন ইয়াতো চাওক ইয়াতো কিবা মিছমিন টাংকিন আছে তাতো মিছমিন টাংকিন আছে মানে দুইটা চাগে বেলেগ ফেমিলি কিবা কাজিয়া লাগিছে কাজিয়া লগাৰ কাৰণে দুইটা লগত নিমিলে সেইকাৰণে বেলেগকৈ থাকে সেনেকুৱাই হ'ব আমাৰ অসমত হয় নহয় কাজিয়া যে লাগে চ' গাইজ ইয়াতে এটা কথা ভাল লাগে যে ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে আমাৰ আপোনালোকে দেখিছে চাগে চিৰিয়াখানাখন কি হৈ গৈছে চ' ইয়াতে ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে চাওক কি ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে ভাল লাগে মানে শিকিব লাগে আমি কিবা কিবি মানে বেলেগ ৰাজ্যৰ পৰা বা বেলেগ দেশৰ পৰা শিকিব লাগে আমি চ' গাইজ এতিয়া আমি যাই আছোঁ হিমালয়ান মাউণ্টেইনিং ইনষ্টিটিউটলৈ আৰু গাইজ এইখন হ'ল ইয়াৰে মেপ আপোনালোকে ভিডিঅ'টো পজ কৰি চাব পাৰে যদি আপোনালোকে ইয়াতে আহিব ইচ্ছা কৰে আৰু গাইজ ভিতৰত কেমেৰা এলাউড নাই চ' গাইজ ইয়াতে মন্দিৰটো চাই ইয়াৰ পৰা সেয়া কৰিলোঁ নেক্সট বলক কি আছে চাওঁ এইটো দেখছি না এইটো নাৰভুটীয়া বাঘ চাওঁ দেখছি না
এইটো এটা বাঘ কিবা বাঘ আৰু এইটো স্ন'লিও স্ন'লিও বাঘ এইগিলা জংঘল থকা বস্তু এইটো স্ন'ত থাকে তাৰমানে বৰফত থাকে এইও এটা বাঘ ভাল বস্তু দেখিলোঁ দিয়ক মই দেখাৰ কাৰণে তাৰমানে আপোনালোকৰ কাৰণেও এটা ভিডিঅ' বনালোঁ আপোনালোকেও চাব পাৰিব কেতিয়াবা আহিব পাৰিব আহিলে চাব একলা ঠিক আছে কোৱা এইটো এটা বাঘ দক এইটো সেই বাঘ ৰয়েল বেংগল চ' গাইজ এইকেইটা চাব পাৰে এইকেইটা শিয়াল মানে পাহাৰত থকা শিয়াল মানে বৰফত থকা শিয়াল ধুনীয়াকৈ থৈ দিছে আমাৰ তাতে দৌৰি থাকে কিন্তু এইকেইটা ডাঙৰ আৰু এতিয়া নেক্সট আছে কেইটামান বান্দৰ আছে আমাৰ দৰে চাব ব'লক চ' গাইজ ইয়াত চাব পাৰে কেইটামান বান্দৰ আছে আৰু গাইজ এইকেইটা বান্দৰৰ নাম যদি আপোনালোকে জানে প্লিজ কমেণ্ট কৰি জনাব আৰু গাইজ যোনে ৰাইট মানে শুদ্ধ কমেণ্ট কৰে তেওঁৰ কমেণ্টটো মই পিন কৰি দিম চ' গাইজ এয়া চাব পাৰে কি মজা গল্ডেন কালাৰৰ বান্দৰ মানে মন কি ভাল ভাত ক'ব গ'লে চাওক শুনিছি আপোনালোকে দেখছি এইমাত্ৰ কি কৈছিলে কোৱাচোন একবাৰ ৱান্স মোৰ কলি একদম সৰ্বনাশ হৈ যাব নাই একো নাই ব্লাৰ কৰি দিম মুখখন হস্পিটেলত কি কৈছিল জানাই চ' এইমাত্ৰ হস্পিটেলত কৈ আছিল যে